তেখেতসকলে যিটো চুক্তি কৰিলে সেই চুক্তি কৰাটোই ভুল। এয়া তেখেতসকলে ৰাজনৈতিকভাৱে নতুন একো দিব পৰা নাই, নতুন একো আনিব পৰা নাই। আমি সৃষ্টি কৰা 6 শিডিউলটোকে দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে চুক্তি হিচাপে স্বাক্ষৰ কৰিছে, নতুনতো একো ইয়াত নাই। যিটো কোৱা হয় মানে পুৰণা বটলৰ নতুন মদ, ইয়াৰ বাহিৰে বেলেগ একো নহয়। এতিয়া চাওক যে এই এটা বছৰত আপোনালোকে কওক যে ক'ত তেওঁলোকে তেনেকুৱা ধৰণৰ উল্লেখযোগ্য ক'ত উন্নয়নৰ কাম কৰিছে। একো কৰিব পৰা নাই, একো হোৱা নাই, ৰাইজে একো পোৱা নাই, ৰাইজৰ কাৰণে একো কাম কৰা নাই। এই চৰকাৰখনে আজি পংগুৰ দৰে চলি আছে। আজি বৈশাখী নিজৰ কি কয় বেলেগৰ বৈশাখী লৈহে তেওঁলোকে চলিব লগা হোৱা চৰকাৰ চলাই আছে। এই চৰকাৰখনে ৰাইজৰ কাৰণে কিবা এটা কাম কৰিব, ভালৰ কাৰণে কিবা এটা কাম কৰিব পাৰিব বুলি আশা কৰাটোই আমাৰ কাৰণে ডাঙৰ এটা ভুলহে হ'ব। গতিকে ৰাইজে তেওঁলোকৰ পৰা একো নাপায় আৰু আশা কৰিও একো লাভ নাই।